আপোনালোক সকলোকে স্বাগতম জনাইছো ভাৰতৰ প্ৰথম প্লেন চিটি তথা ভাৰতৰ অন্যতম ধুনীয়া চিটি পৃথিৱীৰ অন্যতম ধুনীয়া চহৰ চণ্ডীগড়লৈ। চণ্ডীগড় ৰেলৱে ষ্টেচনত নমাৰ পিছত আমি এনেকৈ সুন্দৰ ট্ৰেভেলাৰ কেইখনত উঠি গতি কৰিম হোটেললৈ। এনেদৰে এই ট্ৰেভেলাৰ কেইখনত উঠি আমি হোটেললৈ যাম, তাত কিছু সময় জিৰণি ল'ম আৰু হয়তো তাৰপিছত আমি বিভিন্ন ধৰণৰ ঠাই পৰিদৰ্শন কৰিম। ফাইনেলি আমি ট্ৰেভেলাৰৰ ভিতৰত উঠিছোঁ, হোটেললৈ যাত্ৰা। ধুনীয়া এখন হিট নিয়ন্ত্ৰিত ট্ৰেভেলাৰ। এনেদৰেই গাড়ীত উঠি আমি যাত্ৰা আৰম্ভ কৰিলোঁ আমাৰ হোটেললৈ। দুয়োকাষৰ গছ গছনিয়ে প্ৰাকৃতিক সৌন্দৰ্যই আমাক স্বাগতম জনালে পাঞ্জাৱ তথা হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড়লৈ। চণ্ডীগড় যি ঠাই দুখন ৰাজ্যৰ ৰাজধানী, ইয়াৰ চাফ চিকুণতা দেখি আমাৰ মন আনন্দত নাচি উঠিল। চণ্ডীগড় ৰেলৱে ষ্টেচনৰ পৰা আমি হোটেললৈ যাত্ৰা কৰিলোঁ আৰু এই হোটেলত আমি এতিয়া গা পা ধুই ৰেডি। আমাৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰিম চণ্ডীগড়ৰ আৰু আপোনালোককো এই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। এতিয়ালৈকে থাকক আৰু চাই থাকক। এতিয়া আমি চণ্ডীগড়ৰ ৰক গাৰ্ডেন চাবলৈ যাম। এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে ৰক গাৰ্ডেন অভিমুখে। হোটেলত ফ্ৰেছ হৈ আমাৰ দলটো যাত্ৰা আৰম্ভ কৰিলোঁ পৃথিৱী বিখ্যাত ৰক গাৰ্ডেন চাবলৈ। চণ্ডীগড়ৰ ট্ৰেফিক নিয়ম, ইয়াৰ ৰাজপথৰ সৌন্দৰ্য ইত্যাদিবোৰ দেখি আমাৰ মন প্ৰাণ আনন্দত আত্মহাৰা হৈ পৰিল। এই ধুনীয়া সুন্দৰ চণ্ডীগড় ডিজাইন কৰিছিল ছুইচ ফ্ৰেঞ্চ আৰ্কিটেক্ট লে কৰ্বুছিয়াৰে। ইতিমধ্যে আমি গাড়ীৰ পৰা নামিলোঁ, ৰাস্তাত দেখিলোঁ পথৰ দুয়োকাষে অতি ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য। ইমান ধুনীয়াকৈ তেওঁলোকে গছ গছনিৰে সজাই তুলিছে, অতিকৈ ভাল লগা দৃশ্য। এওঁলোকে অলপ প'ষ্ট দিছে ফটোৰ কাৰণে, কিন্তু এইটো ভিডিঅ'তে উঠি থাকিল আপোনাৰ। আৰু এতিয়া আমি গতি কৰিম ৰক গাৰ্ডেন চাবলৈ। ৰক গাৰ্ডেন এখন বিখ্যাত প্ৰসিদ্ধ গাৰ্ডেন। ছাৰে তাৰ বিষয়ে দুআষাৰ ক'ব। We are approaching to rock garden and hope the students will enjoy there. I along with my colleague Jayanta Kumar Baisya will be along with us. Okay, হয়, thank you. এতিয়া আমি ৰক গাৰ্ডেনত যাম, কেনেকুৱা পৰিৱেশ হয় আমি দেখুৱাম।